নমস্কাৰ বন্ধুসকল, মোৰ চেনেল গুড লাইফলৈ সকলোকে স্বাগতম জনাই আজি মই বনাব লৈছোঁ হোমমেড চিংৰা। তো আগতে মই ভাজিকণৰ কাৰণে যোগাৰ কৰি লৈছোঁ। দুটা ডাঙৰ চাইজৰ আলু লৈছোঁ, অলপমান বুট লৈছোঁ, মান ধনিয়া 3 খিলামান, পিঁয়াজ আৰু জলকীয়া। ইয়াতে মোৰ তেলখিনি গৰম হৈ গ'লত 5 ফোৰণ কেইটামান দি দিছোঁ। 5 ফোৰণখিনি ভালদৰে ফুটালৈকে ভাত চাম। তাৰপিছত পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি এতিয়া ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। পিঁয়াজ যিমান পাৰে সৰহকৈ দিব, মই এটা ডাঙৰ পিঁয়াজ দিছোঁ। ইয়াতে মই এতিয়া তেলতে হালধিখিনি দি দিম। এতিয়া মই ইয়াত এড কৰিম ৰেড চিলি। ৰেড চিলি তেলত দিলে কালাৰটো ধুনীয়া আহে। জিৰা দি দিছোঁ, ধনিয়া দি দিছোঁ, ধনিয়া গুড়ি আৰু গৰম মছলা দি দিছোঁ। এতিয়া মই এড কৰি দিম বুটখিনি, তাৰপাছতে এড কৰি দিম মই আলুখিনি। এটা হাতে কেমেৰা কৰি আছোঁ কাৰণে অকণমান কেমেৰাটো ইফাল সিফাল হৈছে, তাৰ বাবে মাছ কৰি দিব। এতিয়া মই নিমখখিনি এড কৰি দিছোঁ। অকণমান লৰাই মই ঢাকি দিম সিজিবৰ কাৰণে। এইফালে মই ময়দা লৈ লৈছোঁ, জোখমতে ময়দা লৈ ল'ব যিমানটা চিংৰা বনায়। এইফালে আকৌ ময়দাখিনি লৈ মই আৰু এবাৰ লৰাই লৈছোঁ। গেছটো ল' ফ্লেমত ৰাখিছোঁ। আকৌ ঢাকি দিম। এতিয়া মই ময়দাখিনিত এড কৰি দিম বেকিং, ৰিফাইন আৰু নিমখ। এইফালে আকৌ এবাৰ চব্জিটো চাই লৈছোঁ। এতিয়া অকণমান পানী দি মই গেছটো বহাই দিছোঁ। উতলা পানী দিব, ঠাণ্ডা পানী দিব। ঠাণ্ডা পানী দিলে সোৱাদটো বেছি যাব। এতিয়া আকৌ ঢাকি দিছোঁ। এইখিনি মই ভালদৰে সানি ল'ম। সানি পেলাই তাত পানী এড কৰি যাম। জোখমতে পানী দি ল'ব আপোনালোকে। পানীখিনি গৰম হৈ গ'ল, ভালদৰে চাই লৈছোঁ। আকৌ এবাৰ চব্জিখিনি চাই ল'ম সিজিছেনে নাই। অলমষ্ট হৈ গৈছে, আৰু অলপমান পানী দি ঢাকি দিব লাগিব। পানী কমকৈ দিছোঁ মই, যিহেতু আলুখিনি সিজিলেই আৰু অকণমান গ্ৰেভি নিচিনা হ'বৰ কাৰণে মই আৰু বাকীখিনি আলু সিজিবৰ কাৰণে অকণমান পানী দি দিছোঁ। এইখিনি হৈ গৈছে। এইফালে ময়দাখিনি লাডু বনাই লৈছোঁ। মোৰ 8টা লাডু হৈ গ'ল। ইয়াত লাডুখিনি মই এতিয়া অলপ শকত চাইজত বেলি ল'লোঁ। বেলি লৈ মাজতে দুফাল কৰিছোঁ। এই দুফাল হৈ গ'ল। দুফাল হৈ যোৱাৰ পিছত অকণমান মই হেৰিকৈ বেলি ল'ম।
অকণ বহল কৰি দিছোঁ চব্জিখিনিৰ কাৰণে, বেছি পাতলা কৰা নাই। চব্জিখিনি এতিয়া মই পেক কৰি ল'ম। তেলত দি দিছোঁ, ফুলি আহিছে, ধৰিব পাৰিছে। এইখিনি আমাৰ চিংৰা হৈ গ'ল। এতিয়া মই ৰাইতাটো বনাই ল'ম। ৰাইতাৰ বাবে আমাক লাগিব অকণমান দৈৰ লগত অকণমান পানী এড কৰি দিম। যিমানখিনি ৰাইতা বনাই সিমানখিনি জোখত ল'লেই হ'ল। ইয়াতে মই 1 চামুচ ক্ৰীম এড কৰি দিছোঁ। ঘৰত বনোৱা ক্ৰীম হয়, ক্ৰীমৰ ৰেচিপি এটা মই দিম। ইয়াতে জিৰা আৰু ধনিয়া মিক্স কৰি দিলোঁ, ৰেড চিলি মিক্স কৰি দিলোঁ, আৰু এইখিনি চেনি 1 চামুচ চেনি আৰু অকণমান নিমখ, এইখিনিতে ভালদৰে ফেটি ল'ম। দৈখিনি ভালদৰে ভাঙি যোৱালৈকে ফেটি ল'ম। মিক্সাৰতো দিব পাৰে, মই এনেকৈয়ে কৰোঁ। ইয়াৰ পৰা তেল ওলোৱালৈকে ফেটি থাকিব। এতিয়া মোৰ ৰাইতা আৰু চিংৰা ৰেচিপি হৈ গ'ল। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৰে ভাল লাগিল। আপোনালোকে মোৰ ভিডিঅ'টো চাই যদি সঁচাকৈ ভাল পালে তেনেহ'লে প্লিজ লাইক কৰি দিব, কমেণ্ট কৰি দিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। আজিলৈ আহিছোঁ, আকৌ নতুন ভিডিঅ'ত লগ পাম।